হাই গাইজ, আজি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি বেছি একো নাখাওঁ, আজি চিম্পুল খানা। আজি আছে কচু লুটি বনাইছে, পাপৰ আছে, ভাত আছে আৰু এয়া দাইল। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কচু লুটি অলপ জ্বলাকৈ বনালে বিকট ভাল লাগে। জ্বলাকৈ বনাইছে যে কিবা এটা ভাল লাগিছে। আমাৰ ভিডিঅ'সমূহ চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুন কোনোবাই যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কথা ভাবিছিলোঁ, খোৱা ভিডিঅ'কে বনাম নে ব্লগ ভিডিঅ' বনাম, তাকে মই ভাবি আছিলোঁ। আপোনালোকে কমেণ্ট কৰিব কোনটো ভিডিঅ' বনাম। যদি আপোনালোকে কয় ব্লগ বনাবলৈ, তেনেহ'লে ব্লগ ভিডিঅ' আপলোড দিম। তামাম জ্বলা। ঘামি গৈছোঁ, ইমান জ্বলা। লুটিটো জ্বলা হ'লেহে ভাল লাগে। নাকেৰে চকুৰে পানী ওলাই গৈছে। তামাম টেষ্টি। দাইল অলপ আছে, সেইখিনিও খাই দিওঁ।
আমাৰ ভিডিঅ'সমূহ চাই যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাই বাই